এতিয়া হাহাকাৰ আৰু ত্ৰাস সকলো ফালেই উচ্চাৰিত হৈছে এটাই নাম কৰোনা ভাইৰাছ মহামাৰী কৰোনা ভাইৰাছৰ আতংকই সানিছে চৌদিশ কৰোনাৰ ভয়াবহতা ইমানেই বৃদ্ধি পাইছে যে ঘোষণা কৰিবলগীয়া হৈছে লকডাউনৰ দৰে পৰিস্থিতি পিছে এই সন্ত্ৰাসৰ মাজতো একাংশ লোকে সুচাৰুৰূপে সম্পাদন কৰি গৈছে নিজৰ কৰ্তব্য আৰু সেইবাবেই এই সকল লোক এতিয়া আমাৰ মাজত পৰিণত হৈছে ৰিয়েল হিৰোলৈ হয় আমি ক'ব বিচাৰিছো চিকিৎসক তথা চিকিৎসাকৰ্মী আৰক্ষী আৰু সংবাদকৰ্মীসকলৰ কথা যিসকলে এই মহামাৰীৰ ভয়াবহতাকো আওকাণ কৰি ব্ৰতী হৈছে ৰাইজৰ সেৱাত চিকিৎসক তথা চিকিৎসাকৰ্মীসকলে নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি অহৰহে ব্ৰতী হৈছে চিকিৎসা সেৱাত সম্পাদন কৰিছে নিজৰ কাম কৰোনা আতংকৰ মাজতে যাতে কোনো কাৰণতে আইন শৃংখলা পৰিস্থিতি অৱনতি নহতে তাৰ প্ৰতি সষ্টম হৈ আছে আৰক্ষী প্ৰশাসন আনহাতে প্ৰশাসন তথা সংবাদ মাধ্যমে বাৰম্বাৰ সচেতনতা সন্দৰ্ভত প্ৰচাৰ চলাই থকাৰ পাছতো একাংশ লোকে ন্যূনতম সজাগ নোহোৱা সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে আৰক্ষীও মানুহে যেতিয়া বজাৰ কৰিব আহে এটা নিৰ্দিষ্ট ব্যৱধান আমি নিজে অংকন কৰি দিছোঁ যে কিন্তু কিছু কিছু জেগাত ভাল কিছু কিছু জেগাত খুব ধুনীয়া মেইনটেইন কৰিছে আৰু কিছু কিছু জেগাত অলপ দিগদাৰী হৈ আছে বুজি পোৱা নাই বুজাই আছোঁ মোৰ দ্বাৰাই খুব সম্ভৱ আজি আমি কণ্ট্ৰলত আনিম আজি এনেকুৱা কি হৈছে মানুহক কি ক'ব এতিয়া মানুহ আপুনি ধৰক কৈ থাকিলেও নুশুনে আৰু স্কুটাৰ মটৰচাইকেল লৈ মানুহ খোজ কাঢ়িব ইচ্ছা নকৰে মানুহ এইটো কথা নেকি আনহাতে খাদ্য সামগ্ৰীৰ বজাৰত যেন যিকোনো সময়তে খাদ্য সামগ্ৰীৰ নাটনিয়ে দেখা দিব বুলি একাংশ লোকে লকডাউন তথা প্ৰশাসনৰ নিৰ্দেশকো অমান্য কৰি দলে বলে ওলাই অহা সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে একাংশ সংবাদকৰ্মীয়ে যে ৰাইজ সচেতন নহয় এনেকুৱা এটা পৰিৱেশৰ সৃষ্টি হৈছে যে আজি যদি চব্জি ৰাইজে নিকিনে তেতিয়াহ'লে হয়তো তেওঁলোক কালিলৈ যে নাখাই মৰিব এনেকুৱা এটা পৰিৱেশ হৈছে আপুনি উল্লেখ কৰিছে যে আপোনালোক আহিছে আমি সমাজৰ গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ হিচাপে এই সংকটকালৰ আমাৰ প্ৰতিজন লোকৰ এটাই দায়িত্ব যে ইতিমধ্যে আমি কৈছোঁ যে জৰুৰীকালীন যিকেইটা সেৱা আছে তাৰ সমান্তৰালকৈ উল্লেখ কৰা হৈছে অত্যাৱশ্যকীয় সামগ্ৰীৰ দোকান খোলা থাকিব জৰুৰীকালীন সেৱা খোলা থাকিব সংবাদ মাধ্যম পুলিচ কৰ্মী সকলো আৰক্ষী লোক সকলো তেওঁলোকে যেনেকৈ আৰক্ষীয়ে এই যি আইনখন বলবৎৰ ক্ষেত্ৰত আইনখন যোনে নেমানে তাক কঠোৰ শাস্তি বিহিবৰ কাৰণে তেওঁলোক যেনেকৈ ফিল্ডত আহিছে আৰু আমি যাতে আপোনালোকে ভুল বুজিব নালাগে আপোনালোকে যাতে কোনো ধৰণৰ উৰা বাতৰি প্ৰভাৱ হোৱা নাই তাৰ কাৰণে আমি এই প্ৰত্যক্ষভাৱে গৈ সেই স্থানৰ পৰা আপোনালোকক বাতৰি পৰিৱেশন কৰিছোঁ আপোনালোক সজাগ আৰু সচেতন হওক ইয়াৰোপৰি নগাঁও আৰু হোজাই জিলাত দুগৰাকী লোক কৰোনাত আক্ৰান্ত হোৱাৰ সন্দেহত স্বাস্থ্য বিভাগে তেজৰ নমুনা সংগ্ৰহ কৰা বুলিও জানিবলৈ দিয়ে সংবাদকৰ্মীগৰাকীয়ে আনহাতে নগাঁও চহৰৰ মাজমজিয়াত একাংশ পাইকাৰী ব্যৱসায়ীয়ে প্ৰশাসনৰ নিৰ্দেশকো অংগুষ্ঠ প্ৰদৰ্শন কৰি ব্যৱসায় অব্যাহত ৰখা বুলি জানিবলৈ দিয়ে খাদ্য সুৰক্ষা দপ্তৰৰ এগৰাকী বিষয়াই না আমাৰ ফালৰ পৰা কোনো ধৰণৰ এনেকুৱা অনুমতি নাছিলে আৰু এতিয়া আমি এনেকুৱা দেখিলোঁ যে চব্জি বেপাৰীবিলাকে হ'লচেলাৰ হিচাপে খুলিছিলে তেওঁলোকে এতিয়া আমি জিলা প্ৰশাসনৰ আদেশক্ৰমে আমি এতিয়া এইটো বন্ধ কৰি দিছোঁ পুনৰবাৰ আমি এই প্ৰতিবেদনৰ জৰিয়তে সমূহ ৰাইজক বিনম্ৰভাৱে অনুৰোধ জনাওঁ যে প্ৰতিজন লোকেই সজাগ হওক সজাগতাইহে জীৱন বচাব প্ৰশাসন যন্ত্ৰৰ লগত সহযোগিতা আগবঢ়াই সকলো নিৰ্দেশ মানি চলক কেমেৰা পাৰ্চন তুষাৰ শৰ্মাৰ সহযোগত বিশ্বজিৎ দাস BMC নিউজ